মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মৰম লবা আজি আমি কৰিম কি ক্লাস 9 ৰ এক্সাৰসাইজ 2.2 যত আমি 3 নম্বৰ অংকখিনি কৰিম 3 নম্বৰ অংকখিনিত আমাক কি কোৱেশ্চন দিছে তাৰ মানে আমাক বহুপদ এটা দিছে আৰু চলকৰ নিৰ্দিষ্ট এটা মান দিছে আৰু সেই মানটো হয়নে সেই বহুপদৰ শূন্য হয় নহয় চাবলৈ কৈছে আমি কথাটো কেনেকৈ সত্যাপন কৰিম x ৰ সেই মানৰ বাবে হয়নে যদি বহুপদটো যদি শূন্য হৈ যায় তেনেহলে সেই মানটো শূন্য হয় অন্যথায় নহব ঠিক আছে x ইকুৱেল কিমান দিছে -1/3 এতিয়া চোৱা যত x আছে হয়নে তাৰ ঠাইত কি কৰিম মই -1/3 টো বহুৱাই দিম 3x x মানে -1/3 + 1 এতিয়া চোৱা 3 3 কাটিলে থাকিল কি -1 ইফালে থাকিল +1 শূন্য গতিকে কি কম x ইকুৱেল -1/3 টো বহুপদৰ শূন্য হয় দুই নম্বৰ অংকটো চোৱা হয়নে x ৰ মান কিমান দিছে 4/5 আৰু এই 4/5 টো আমি কি কৰিম এই বহুপদত বহুৱাম x ৰ ঠাইত 4/5 বহুৱালো -π এতিয়া চোৱা 5 5 কেনসেল 4 - π আমাৰ 0 হ'ব জানো আনসাৰ নহব নট ইকুৱেল টু 0 গতিকে কি হয় বহুপদৰ শূন্য নহয় এতিয়া চোৱা 3 নম্বৰ কোৱেশ্চনত কি কৈছে x ৰ দুটা মান দিয়া আছে হয়নে x ইকুৱেল 1 আৰু x ইকুৱেল -1 দুইটা মানত আমি পৰীক্ষা কৰি চাম শূন্য ওলাই নে নোলায় ঠিক আছে এতিয়া চোৱা প্ৰথমে p ইকুৱেল টু মই 1 লিখিলো x ৰ ঠাইত এতিয়া কি বহুৱাম 1 1 স্কয়াৰ -1 এতিয়া চোৱা 1 ক স্কয়াৰ কৰিলে কিমান হ'ব 1 1 - 1 0 হয়নে বহুপদৰ শূন্য হয় আকৌ চোৱা x ইকুৱেল -1 বহুৱাম চোৱা -1 দুটা পূৰণ কৰা -7 সে প্লাস একক স্কয়াৰ কৰা একেই হ'ব 1 - 1 0 আকৌ 0 পালো তাৰ মানে বহুপদৰ শূন্য হয় ঠিক আছে গুড এতিয়া চোৱা আমি 4 নম্বৰ অংকটো কৰি আছো x ৰ মান ইয়াতো দুটা দিয়া আছে -1 আৰু 2 আমি কি বহুৱাম x ইকুৱেল টু -1 -1 + 1 -1 -2 -1 + 1 কি 0 হৈ যাব হয়নে -1 - 2 কিমান -3 হয়নে 0 হৈতে যিকোনো সংখ্যা পূৰণ কৰা 0 হৈ যাব গতিকে বহুপদৰ শূন্য হয় এতিয়া আমি কি কৰিম x ৰ মান 2 লম 2 + 1 2 - 2 আমি 3 * 2 - 2 0 3 * 0 হৈ গ'ল হয়নে 3 * 0 মানে কি আকৌ 0 এটা কি কম বহুপদৰ শূন্য হয় আশা ৰাখিছো তোমালোকে ভালকৈ বুজি পাই আছা হয়নে এই কোন অংক আৰু কিনো হয়নে গুড আমি কৰি আছো 5 নম্বৰ অংকটো ইয়াত x ৰ মান কিমান দিছে 0 দিছে হয়নে এই বহুপদত 0 বহুৱাই দিয়া যত x আছে হয়নে 0 স্কয়াৰ মানে কি মান 0 গতিকে হয়নে x ইকুৱেল 0 টো হয়নে এই বহুপদৰ কাৰণে কি হয় শূন্য হয় তোমালোকক নিশ্চয় সহজ লাগিছে নহয় জানো গুড এতিয়া আমি কৰিম কি 6 নম্বৰ অংকটো ইয়াত x ৰ মান কিমান দিছে -m/l এতিয়া আমি এই মানটো কি কৰিম এই বহুপদত x ৰ ঠাইত বহুৱাম ঠিক আছে প্লাস m এতিয়া সো ওপৰৰ তলে কি আছে l আছে গতিকে l কেনসেল হৈ গ'ল -m + m হয়নে কিমান হ'ব 0 x ৰ এই মানটো হয়নে উক্ত বহুপদৰ কাৰণে কি হয় শূন্য হয় এটা তোমালোকে নিজেই কবা ইমান সহজ অংক হয়নে এই দুনিয়াত কত বিচাৰিব না যাব হয়নে গুড এটা কি কৰিবা লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ঠিক আছে থ্যাংক ইউ